নমস্কাৰ সকলোকে মুখেৰ নামতেকৈ স্বাগতম জনাইছোঁ ডিপ্লিনাভ্লগলৈ আৰু চাই আছে ডিপ্লিনাভ্লগ। বৰ্তমান গৈ আছোঁ পুৰণা ঘৰলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথম পৰা শেষলৈ। একদম এটা মানে স্পেচিয়েল ব্লগ হয় আৰু নোচোৱাকৈ নাথাকিব। বৰ্তমান এয়া বজাৰ কৰি আছোঁ আৰু বজাৰ মানেনো কি তেনেকুৱা ইমান মানে হেভি বজাৰ নহয় আৰু মিঠাই চিঠাই অলপ কিবাকিবি আৰু ডিছ কাগজ তেনেকুৱা মানে অলপ ল'বলগীয়া আছে পূজাৰ কাৰণে আৰু সেইখিনি লৈ হ'লেই ইয়াৰ পৰা যাম। আৰু বৰ্তমান আছোঁ এয়া গৰঙাত মানে বজাৰ কৰি আছোঁ আৰু এইফালেদি এতিয়া যাবগৈ লাগিব বৰ্তা ঘৰলৈ। আৰু এইফালে পানী হৈছে মানে আৰু হালো বাইছে। এতিয়া কৃষকসকলৰ কাৰণে ইমান এটা চিন্তা নাই আৰু পানী হৈ গ'ল খেতিৰ বাবে। এতিয়া ইমান এটা চিন্তা কৰিবলগীয়া নাই বাৰু, ভালেই হ'ল। জেগাই জেগাই ভেকুলী বিয়াবোৰ পাতিছে দেখোঁ মানে এতিয়া ডিভৰ্চ দিয়াৰ ব্যৱস্থা। ৰঙালাও এইটো কি চব্জি বনাব? ৰঙালাও মটৰে আলু এটা চব্জি বনাবলৈ গৈছোঁ। তাৰমানে ফুলা আলু শুকান চব্জি বনাব গৈছোঁ। চয়াবিন নিদিব দেই, চয়াবিন নিদিব। এই যে আলোচনাটো মেইন মানে ক'ৰ পৰা কেনেকৈ কি আৰম্ভ কৰিব সেইটো মানে বৰ্তাই ভালকৈ বুজাই দিছে আৰু তেওঁলোকক বাকীকেইজনক। সেইটোকে ক্ৰেডিটটো পাইছোঁ আৰু। 5 টকা। আৰু এইফালে দেখিছে প্ৰসাদত দিবৰ কাৰণে এয়া নাৰিকল ৰুকি আছে আৰু মই ভাবিছোঁ এইটো মিক্সিত মাৰি দিলে বেছি ভাল হ'ব, মানে টেষ্টি হ'ব ন। জুতিৰ লগত দিবা আৰু এইফালে এয়া পূজাৰ কামখিনি কৰি আছে বৰ্তাই আৰু ভাইটি বৰ্তাও আছে, দুজনে মিলিজুলি কৰি আছে আৰু। বাকী ভিডিঅ'টো চাই থাকক, বৰ বিশেষ দীঘলীয়া নহয় বাৰু। আৰু এইফালে মানে আশীৰ্বাদ আৰু নিৰ্মালী মানে ল'বৰ কাৰণে সেৱা কৰিবলৈ মাতিছে সকলোকে। তো সমূহ ৰাইজ মানে গোট খাই আছে আৰু বাকীখিনি আজৰি হোৱা নাই যে, সেয়েহে অলপ টাইম ৰৈছোঁ। আৰু আমাৰ নবৌ পাকঘৰত মানে কৰ্মৰত অৱস্থাত এয়া দেখা পাইছে আৰু আজি পাকঘৰ পূৰা চম্ভালি লৈছে। মই মানে আজি বিৰতি লৈছোঁ আৰু কৰ্ম নকৰাকৈ মানে ওপৰতে বহি খাম আৰু এনেও বহি খুৱাই আৰু একো কৰিবলৈ নিদিয়েই আৰু। আৰু ইফালে এয়া খাবলৈ লৈছে আৰু মানে পূজা সামৰি আজৰি হৈ এতিয়া ৰাইজক খুৱাইছে বোৱাইছে। আৰু আটাইতকৈ তেল ফটা কাম কি হ'ল গম পায়নে? পূজাৰ শেষত গোঁসাই ঘৰখন চফা কৰা, মানে একদম এদিনীয়া মানুহতে আগগুৰি একো বিচাৰি নাপায় এতিয়া। আৰু এইফালেও খাই আছে মানে ভিতৰে বাহিৰে অকল মানে খোৱা মানুহে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে মানে ঘৰত যিহেতু এয়া পূজা সত্যনাৰায়ণ পূজা আছিল ন, তাৰ এটা স্মৃতি হিচাপে এটা ভিডিঅ' ৰখালোঁ আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগিলে ভিডিঅ'টো তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাপোৰ্ট কৰি যাব আৰু কমেণ্ট কৰিব দেই।